হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি কঙালী তথা কাতি বিহু। পোনপ্ৰথমে সমূহ অসমবাসীলৈ কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো বিহুত ইমান উলহ মালহেৰে পালন কৰা নাযায়। যি নহওক, যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাম। আমাৰ ইয়াত কেনেকৈ কি ধৰণৰ পালন কৰোঁ। আজি দিনটো বহুতখিনি কাম আছে। পাপাই এইফালে মানে কঙালী বিহুৰ কাৰণে দোনা তাৰপিছত য'ত চাকি দিম সেইখিনি তাৰমানে ৰেডি কৰি আছে। মায়েও সেইফালে পূৰা ঘৰ চৰ পূৰা মুচিলে, চোতাল গোটেইখিনি মুচিছে। আৰু সন্ধিয়ালৈকে পথাৰত চাকি দিব যাব লাগিব। অলপমান পিছত পাপা আৰু দাদাই সেইখিনি চাফা কৰিব যাব। আৰু ময়ো এতিয়া তাৰমানে কি ৰঙিয়াত যাব লাগে। মাহীহঁতৰ যিহেতু ঘৰটো গোটেইখিনি কমপ্লিট হোৱা নাই, কিবাকিবি মানে ৰড চিমেণ্ট কিবাকিবি আনিব দিছে, সেইখিনিও আনিব যাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আমাৰ ইয়াত কঙালী বিহু কেনেকুৱা ধৰণৰ কি কৰোঁ চিম্পুলকৈ হ'লেও গোটেইখিনি দেখাম। তো বলক এতিয়া কি কৰোঁ সেইখিনি আপোনালোকক দেখাওঁ। আমাৰ এইখিনিত চাওক, বাটতে তাৰমানে এনেকুৱাকৈ এগছি চাকি দিয়া যাব। তো কলৰে এনেকৈ বনাই দিছে। আৰু বৰদেউতাহঁতৰ বাটতো এনেকৈ তুলসীৰ তলত চাকি দিয়া যাব। যিহেতু এনেকৈ তাৰমানে আমাৰ ইয়াত কলৰে বনাই দিয়ে। মোৰ চোতালত, বাটত, বাৰীত, ভঁৰালত আৰু খেতিপথাৰত এনেকুৱাকৈ চাকি দিয়া যায়। তো এইবিলাক কাম কৰি আছে আৰু মাও কিবাকিবি কৰি আছে। গোটেইখিনি চাই থাকিব আপোনালোকে। তো মাও এইবিলাক চকীৰ যোগাৰ কৰি আছে। এই পাত চাত কাটি থৈ দিছে আৰু মুনু ইয়াতে তুলসী ৰুই আছে। চোতালতে এগছি চাকি দিয়া যাব। ইয়াতে একো নহয় দেই। তো মেইনলি তুলসীৰ গছৰ তলতে চাকি দিয়া হয় আৰু পথাৰত ধানৰ চাকি দিয়া যাব। তো আমাৰ পিছফালে এইটো ভঁৰাল, তো ইয়াতেও দিয়া যাব। আৰু ইয়াতে চকীৰ পৰা যোগাৰ কৰিছে, এইবিলাক কাটি থৈ দিছে মায়ে। সৰুকৈ আমাৰ এইটো নামঘৰ ভঁৰালৰ ওচৰতে। তো এইখিনি ৰেডি কৰক। পাপা আৰু দাদাই একেলগে চাকি দিব যাব পথাৰত। তো তাতেও যাম, তাতেও আপোনালোকক দেখাম। আজি গোটেই অসমবাসীয়ে ধানৰ গুৰিত চাকি জ্বলাই কাৰণে লখিমীক আদৰি আনিব। আৰু তাৰ পৰা ধান লৈ আহি কাৰণে ঘৰৰ ভঁৰালতে হওক বা মেইন গেটত হওক ওলোমাই থৈ দিব। তেনেকৈ আই লখিমীক আদৰি অনা বুলি কয়। তো আগৰ দিনতো তাৰমানে কি উৎসাহটো বেছি আছিলে। আমি সন্ধিয়া পৰত তাৰমানে ঠগী চুৰ কৰিবলৈ যাওঁ। এতিয়া এইবিলাক অলপ হ'লেও লোপ পাই গৈছে। যা নহওক, যিখিনি আমাৰ গাঁৱৰ অঞ্চলত যিখিনি হয় সেইখিনি আপোনালোকক দেখাম। তো এতিয়া মাহঁতে কিবাকিবি কাম কৰি আছে। মই এতিয়া ডাইৰেক্ট ৰঙিয়াত যাওঁ। ৰঙিয়াত কিবাকিবি কাম আছে সেইখিনি কৰি আহোঁ। কৰি আহি কাৰণে আবেলি পৰত কেনেকুৱা ধৰণৰ কি হয় গোটেইখিনি আপোনালোকক দেখাম। তো মোৰো পূৰা তাৰমানে মাত বহি গৈছে, চৰ্দি লাগি আছে অলপমান, যিহেতু ঠাণ্ডা অলপমান পৰিলে। তো এতিয়া গৈ থাকোঁ তালৈকে, আহি কাৰণে আৰু দেখাই আছোঁ। বজাৰ চজাৰ গোটেইখিনি হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ, যিহেতু আজি কাতি বিহু বহুতখিনি কাম কৰি আছে। গোটেইখিনি গৈ কাৰণে ঘৰত কৰিব লাগিব। এতিয়া ঘৰ আহি পালোঁ। তাড়াতাড়ি গা পা ধুই কেনে ভাত পানী খাই লওঁ আৰু সন্ধিয়া টাইমত পথাৰত যাব লাগিব। তো দাদা আৰু পাপা বোলে ইতিমধ্যে চাফা কৰি আহিলে। তো চাই থাকিব আৰু কেনেকুৱা ধৰণৰ কি কৰোঁ। গাইজ খেল চাওক, খেল এইকেইটা খেল। তো গাইজ মই ৰঙিয়াৰ পৰা আহি গা পা ধুই ভাত পানী খাই কেনে এতিয়া আমাৰ ধুনীয়া পথাৰখনত আহি পালোঁ। আজি যিহেতু কাতি বিহু আৰু পথাৰখনত আহি থকা যায়, সেই বোলো বিহু বুলি একবাৰ আহিলোঁ, একবাৰ পথাৰখন চাই যাওক। গধূলি আহিব লাগিব। চাওক কি ধুনীয়া সেউজীয়া হৈ আছে চাৰিওফালে। মাজেৰে এইটো কি ধুনীয়া ৰাস্তা, ধুনীয়া সেউজীয়া হৈ আছে। এইটো ৰাস্তা দি যাওঁ, অলপমান যাই আহোঁ কেনেকুৱা লাগে। আপোনালোকে যদি মোৰ মাঘ বিহুৰ ভিডিঅ'কেইটা চাইছে তেনেহ'লে গমেই পাব
এইটো ৰাস্তাতে আমি এইখিনিতে নাৰা কাটিছিলোঁ। এতিয়া ধুনীয়া সেউজীয়া হৈ আছে। মাঘ বিহুলৈকে এইবিলাক যেতিয়া মানে কি কাটি লৈ যাব তেতিয়া আৰু ইয়াতে নাৰা কাটিব আহিম। এতিয়া নাৰাৰ টাইমত কেনেকুৱা লাগে আৰু এতিয়া টাইমত চাওক চাৰিওফালে সেউজীয়া, কি মজা। এই কাতি বিহুটোক কঙালী বিহু বুলি এইকাৰণে কোৱা হয়। আপোনালোক সকলোৱে জানে যে বৰ্তমান এইখিনি টাইমত ভঁৰালত ধান খালী হয় আৰু পথাৰত তাৰমানে নতুনকৈ ধান বাঢ়িবহে ধৰে। আৰু যেনেকৈ আমি মাঘ বিহুটোত ভোগেৰে উদযাপন কৰোঁ, সেইকাৰণে মাঘ বিহুটোক ভোগালী বিহু বুলি কয়। আৰু বহাগ বিহুটোক ৰং ধেমালিত উদযাপন কৰোঁ, এইটো ৰঙালী বিহু। তো এই কাতি বিহুটোক তাৰমানে কি খেতিয়কৰ ওচৰত কোনো ধৰণৰ তাৰমানে কি শস্যৰ ইমান আমদানি নাথাকে, সেইকাৰণে এইটো বিহু অলপমান সেমেকা টাইপত পালন কৰা হয়। সেইকাৰণে এইটো বিহু কঙালী বিহু বুলি কোৱা হয়। মই এনেই চিম্পলি ক'লোঁ আপোনালোক সকলোৱে জানে, বা মই ভালকৈও বুজাব গ'লে আৰু বেছি দীঘলীয়া হৈ যাব। বৰ্তমান টাইমত চাওক ধান মানে ওলাইছেহে, অলপ অলপকৈ ওলাইছে। এইবিলাক পুৰত হ'বলৈকে আৰু টাইম লাগিব কিছু। যোৱা কেইটামান বছৰত এইখিনি টাইমত ধান মানে কিছু ঠাইত পকিছিলে, কিন্তু এইবাৰ বানপানীৰ কাৰণে মানুহে অলপ দেৰিকৈ ৰুইছে। তো ধানো তাৰমানে ওলোৱাত দেৰি হৈছে। তো ধানবিলাক পকাই নাই, কেঁচাই আছে গোটেইখিনি। কিছুমানতো ধান এতিয়ালৈকে ওলাই নাই। যি নহওক ধান সকলোৰে ভাল হওক। আৰু মেইনলি মোৰ মতেদি খেতিয়কৰ বাবে এইটো বিহুহে আটাইতকৈ তাৰমানে ইম্পৰ্টেণ্ট, কাৰণ এই বিহুটোৰ ওপৰত ভিত্তি কৰিয়ে খেতিয়কৰ ভোগালী আৰু ৰঙালী বিহু কেনেকুৱা যাব তাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। আৰু চাওক বানপানীৰ ফলত এই ধুনীয়া ৰাস্তাটো কেনেকুৱা হৈ গৈছে, পূৰা ভাঙি গৈছে। এইবিলাক ধান কিছু ওলাইছে আৰু খৰাঙৰ কাৰণে তাৰমানে ধান সিমান এটা ভাল হোৱা নাই। যিটো টাইমত তাৰমানে ধান ৰুব লাগিছিল সেইটো টাইমত বানপানী আহিল, আৰু যিটো টাইমত পানী লাগে সেইটো টাইমত পূৰা খৰাং হৈ গ'ল। তো এইবিলাক চাওক ধান ওলোৱাই নাই, কিছু জেগাতে তাৰমানে ধান ওলাইছে। যি নহওক আৰু কমেও 2 মাহ 2.5 মাহমান আছে। এই 2 মাহ 2.5 মাহতে গোটেইখিনি ভালকৈ হৈ উঠক আৰু সকলোৰে ভঁৰাল ধানেৰে উপচি পৰক। তো আকৌ এবাৰ বাপুতি-সাহোন কঙালী বিহু তথা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া ঘৰলৈকে গৈ থাকোঁ। সন্ধিয়া এই পথাৰত আকৌ লগ পাম আপোনালোকক। এতিয়া মায়ে পথাৰত, ভঁৰাল ঘৰত, তাৰপিছত বাটত, চোতালত গোটেইখিনিৰ কাৰণে শৰাই সাজি আছে। এতিয়া এটা দোনাত মানে দিয়া যাব। তাৰপিছত এইখন প্ৰথমতে পথাৰলৈকে সাজি দিছে, এইখন লৈ যাম অলপ পিছত। তাৰপিছত এইকেইটা দোনাত আৰু বেলেগকৈ দিব, বাকী এইকেইটা আছেই চব ভগাই থৈ দিছে। এই তামোল পাণ, কোৱাল তামোল, আজিৰ পৰা তাৰমানে তামোলৰ আহোজ গেল। আজিৰ পৰা তামোল খাব পাৰিব। আৰু এই ৰবাব টেঙা, তো আজিৰ পৰা ৰবাব টেঙা, তামোল এইবিলাকৰ আহোজ যোৱা বুলি কয়। পথাৰত দিয়া চাকি গছা বাঁহৰে এনেকৈ বনাইছে, এডালত চাকি দিয়া যাব। তো এতিয়া আমি যাই আছো চাকি দিবৰ কাৰণে। টিকু এডাল লৈছি, দাদা, টিকলা, পাপা আৰু মই। এতিয়া আমি আহি পালোৱে। ৰাস্তাটো সেইটো চাইডে যাব লাগিব। কোনোবাই চাকি জ্বলালাকে এইফালে দেখা পাব আপোনালোকে, ইয়াতে জ্বলাই আছে। এইফালে জ্বলাইছে, এইফালে। তো আমিও জ্বলাই আহোঁ, জ্বলাই আহি দেখাই আছোঁ চাকি দিলাকে। এটাই দিলে, ঠিকে আছে। আমি আহি পালোঁ, এইখিনি জেগাতে দিয়া যাব। হোৱা দিছি এইফালে। আগতে শৰাই খান্দিব, তাৰপিছত চাকি জ্বলাব। চাকি জ্বলাই কাৰণে যাতে ধান ভাল হয়, ভঁৰাল ভৰ্তি হয়, তাৰ কাৰণে সেৱা কৰিব।
বলয়া কৃষ্ণ বল, হৰি বল, হৰি বল, হৰি বল। চাকি দিয়া হৈ গ'ল, সেৱা পাতিও কৰি লৈছে। চাকি দিয়া হৈ গ'ল আৰু এইফালে চাওক যিমান দেখা পাইছে তাৰমানে চাকিৰ পোহৰ যিমান দেখা পাইছে এইবিলাক চব চাকি দিছে। এইফালে দিয়া হৈ গ'ল, এতিয়া ঘৰলৈকে যাওঁ আৰু তাতে ঢুকি চোৰ কৰা আছে সেইখিনিও দেখাওঁ আপোনালোকক। এতিয়া ঘৰলৈকে যাই দেখোঁ কি চোৰ কৰিবি নে এইবাৰ ঠগি চোৰ কৰি আছে ইয়াতে। হেই ঠগি চোৰ সেইফালে যাবাই না বুলি ঐ চাকি নাম নোমোৱা নাপায় সেয়া ঠগি চোৰ কৰিব দিছি। এ ভাই এই বাকী গ্যাং ক'ত কৰিলি চোৰ বুঝলি ক'ত কৰিলি চোৰ হয় নেকি? কিমান হ'ল পুৰা চোৰ কৰিছে। কাৰ পৰা চোৰ কৰিলি? নিজৰ ঘৰত নিজে চোৰ কৰিছে। আমাৰো কৰবি না চোৰ। টিকলাক মাত যা, টিকলাক মাত ৰেডি। চোৰ কৰা নাই কে ৰখি আছে চোৰ কৰিবৰ কাৰণে। এতিয়া অমৰৰ বাৰ্থডে যিহেতু তাতে ৰাতি পুৰা খানা হ'ব, তাতে মাতিছে। এতিয়া সিহঁতৰ এই আহি পালোঁ। তো আমাৰ নতুনকে ৰান্ধনী এটা জন্ম পাইছি। মই বনাইছো কি বনবা? পল্টন বজাৰ গুৰু গুৰু মুনাদা ভালকে বনবা, কিন্তু নিমখ হ'ব লাগব। আজি অমৰৰ বাৰ্থডে, খানাত মাতছি। হেপী বাৰ্থডে, ধন্যবাদ। আইটেম কি কি আছে? পটল ভাজা, মাংস, বাকী ৰাখিলেও কথা নাই, মাংসটো ৰাখিব লাগিব। মিঠাতেল মিঠাতেল মুনাদা খালা কি এনে ঘুংৰেনি দিছি। অমৰহঁতৰ পৰা খানা পিনা খাই আহিলোঁ। তাতে আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ, গোটেইখিনি লগতে লগ পাইছিলোঁ, অলপমান কথা বতৰা পাতিলোঁ। তো তেনেকৈ টাইমখিনি স্পেণ্ড কৰিলোঁ। কাতি বিহুটো আজি এনেকৈ পালন কৰিলোঁ। ঘৰত আহিলোঁ, ঘৰত আহি এতিয়া ডাইৰেক্ট শুই যাওঁ। গাও সিমান ভাল নহয়, ইয়াতে এনেকৈ পালন কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টৰ জৰিয়তে জনাব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। পুৰণা বাই।